নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বিপুল দাবী গাহৰি শাক লাহৰি হওক বুলি দাদাজনে চিঞৰি আছে হয় না? গাহৰি খাওক লাহৰি হওক, গাহৰি খাওক লাহৰি হওক। এইয়া বন্ধুসকল দেখিছেনে? কিমান দিলে দাদা? এয়া গাঁৱৰ মানুহো লগ পাই গ'লোঁ, লগ পালোঁ। দাদা একে মাতে দিলা, একে মনটো খুব ভাল লাগি গৈছে বন্ধুসকল। নমস্কাৰ নমস্কাৰ। ইয়াতে ঘন এতিয়া এইটো দেখিছেনে? আজি পুৰা জমিব বন্ধুসকল। নমস্কাৰ বন্ধুসকল, আজি সেয়া গাহৰি শাক লাহৰি হওক, কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাটিমাহৰ লগত বন্ধুসকল, মাটিমাহ হুলুক হুলুক, গাহৰি শাক লাহৰি হওক কৃষ্ণ। লাই শাকত আৰু শুকান ভাজি এইটো তৰকাৰী। লগত পিঁয়াজ, পিছল একেবাৰে মুখত দিছোঁ, ডিঙিত দিছোঁ, মুখত দিছোঁ, একেবাৰে পেট পাইছোঁ। কোনে কোনে এনেকুৱা খাই কমেণ্ট কৰি জনাবচোন। গাহৰি মাংস আৰু মাটিমাহৰ লগত বহুতে খাই বনাই ভাল লাগে খাই। হেৰি দিয়া বন্ধুসকল, পাহাৰৰ গাহৰি তাত কৰিছে। তুমি তৰকাৰী সৈতে খোৱা, মাংস বেছি নাখাবা। তৰকাৰী আধা খানাকে খোৱা, মাটিমাহ আহে। জ্বলা পাইছে, জালুক জলকীয়া পেকেট এটাহে দিছোঁ, জলকীয়া বেছি দিয়া নাই, বেছি পেলাই দিছিলে। জালুক এই আদাহে দি হ'বলৈ শুকান জলকীয়া হেৰি কৰি দিছোঁ। আধা ঘণ্টাকৈ খোৱা লাগিব। আধা খানাকে খোৱা। বনোৱাৰ চুলিকেইডালো কাটি লওঁ, গালি দি আছিলে আকৌ। লালা চুলিখিনি কাটিলে মোৰ মানুহটো লাগে, সেনেকৈ কৈ থাকে। ভাল লাগে মানে, মই এইটো ষ্টাইলে ভাল লাগে। মাটিমাহ
বন্ধুসকল লাই শাক এইকেইটা বস্তুৰ লগত এনেকৈ ক'বই নালাগে ইয়াৰ লগত কোমোৰা হ'ব লাগিছিল নিমখটো তোমালোকে জোখত হৈছে ন সেইকাৰণে মই নাহা বুলি ভাজা নাই যে সেইকাৰণে তুমি নিমখ কম পোৱা যে। বেয়া কৰি আনি থওঁ মাংসটো খাব ধুনীয়া হৈছে পাহাৰৰ পৰা আনে বোলে আজি একে মানুহ লাইন ধৰি আছে তাত ভালেই হ'ব এনেকৈ বন্ধুৰ ঘৰত ভাত খাই হ'লে ভিডিঅ'টো শেষলৈ চোৱা কাৰণে খানা ধৰিলোঁ